দল পাইছিলোঁ, সাত্বিকতা বজাই ৰখা মাত্ৰ এটি নাট্য দল পাইছোঁ। আহিছে, আহি এইভাগ অগ্নিগড় শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন স্মৰণ পদসেৱন দাস্য সখিত্ব আৰু আত্মা নিবেদন 9 বিধ ভকতিৰ 9 বছৰি বন্তি প্ৰজ্বলিত হৈ আছে। এই অগ্নিগড় ভাগৰ তলত নাট্যদল মাত্ৰ এভাগ পাইছোঁ। এই নাট্যদলটোৱে কি কৰিছে, আহি ইয়াৰ পাইছে আৰ কাপোৰ, অৰ্থাৎ আমি মায়াক ছেট কৰি মঞ্চ ক্ষেত্ৰত যেতিয়া প্ৰৱেশ কৰিছোঁ একমাত্ৰ এটি নাট্যদলে পাইছোঁ কৃষ্ণ। হোমভৰিটো প্ৰদান কৰি প্ৰত্যেকজন কলা কৌশলী সোমাই আহিছে। মই লিখি থৈছোঁ, মোৰ বহীতে আছে নাট্যদলটোৰ নামটো। বেশ সাজসজ্জা খুব সুন্দৰ। অম্বাৰ দেহ ত্যাগ, অম্বাৰ দেহ ত্যাগ কৰা যিসকল দোহাৰৰ ব্যক্তি, যিকেইজনে ইয়াত দোহাৰ সংগত কৰিলে, যিসকলে গায়ন বায়ন গালে, তেওঁলোকৰ ভক্তিৰ মাৰ্গটোৰ ওচৰত তেওঁলোকে যি ভক্তিৰ যি আৱেগ ঢালি এই মঞ্চখনত প্ৰৱেশ কৰিছে, মই অম্বাৰ দেহ ত্যাগৰ দোহাৰ অংশত গায়ন বায়নৰ অংশত প্ৰদৰ্শন কৰিবলৈ হোৱা প্ৰত্যেকজন অভিনেতাৰ ওচৰত, প্ৰত্যেকজন কলা কৌশলীৰ ওচৰত, অম্বাৰ দেহ ত্যাগৰ গায়ন বায়নৰ দলটোৰ ওচৰত, দোহাৰ দলটোৰ ওচৰত মই জয়জতে শীৰ্ষবাদে সমৰ্পণ কৰি প্ৰণাম জনাইছোঁ। কৃষ্ণ। আমাৰ যি আধ্যাত্মিক মনোচেতনা জাগ্ৰত হ'ব লাগে, এতিয়া মই প্ৰথমৰ পৰা আহিছোঁ। ভাওনাৰ যি ৰস, ভাওনাক শংকৰদেৱ গুৰুজনাই সপ্ত ৰসেৰে সন্নিবিষ্ট কৰি থৈ গৈছে। প্ৰথমটো ৰসে কি জানেনে? গায়ন বায়ন সবে সভা জয় কৰে। গায়ন বায়ন সকলে সভাখন জয় কৰি নিয়ে। ই হৈছে ভাওনাৰ প্ৰথমটো ৰস। সূত্ৰ নাট্য গণে ৰসিকৰ মন হৰে। সূত্ৰ নাট্যই ৰসিকৰ মন হৰণ কৰে। এতিয়া ইয়াত দেখিছোঁ গায়ন বায়ন পৰিৱেশন কৰিবলৈ আহে। সন্মুখত যে থাকে কাপোৰ ভাগ, এই ভাগ হৈছে আৰ কাপোৰ, সত্ৰীয়া ভাষাত ক'বলৈ গ'লে পামৰি কাপোৰ। আমি যদি অৰ্থ প্ৰকাশত কৰিবলৈ যাওঁ, অৰ্থ প্ৰকাশ স্বৰূপে তেওঁক বোলে মায়া। মায়াক ছেট কৰিলেহে বৈকুণ্ঠ পাবগৈ পাৰি। সন্মুখত আছে বৈকুণ্ঠ। আমি বৈকুণ্ঠলৈ যাবলৈ হ'লে মৈত্ৰতে আমি ছেদন কৰিব লাগিব। আমি আমাৰ মৈত্ৰৰ মায়াসমূহ, মোৰ ইমান মাটি আছিল দেই, মোৰ ইমান বাৰী আছিল দেই, মোৰ ইমানটা ঘৰ আছিল দেই, মোৰ ল'ৰা ছোৱালী আমুক, মোৰ ইমান টকা পইচা আছিল, সমস্তখিনি ছেদন কৰি পেলাই আমি সপ্ত বৈকুণ্ঠত প্ৰৱেশ কৰিব লাগিব। এতিয়া সপ্ত বৈকুণ্ঠ প্ৰতিষ্ঠা কৰিবলৈ আহিছে কোন? সপ্ত বৈকুণ্ঠ প্ৰতিষ্ঠা কৰিবলৈ আহিছে গায়ন বায়নৰ দলটি। এটি কৰি 7টা ঘেৰপাক দিয়ে। ও হৰি ওৰাম কৰি এনেকৈ ঘূৰি 7টি ঘেৰপাক দিয়ে। এই 7টি ঘেৰপাক যে পৰিপূৰ্ণ কৰিলে, ইয়াৰ অৰ্থ হৈছে সপ্তভাগী বৈকুণ্ঠ আমাৰ এই নাট ভাওনাৰ খলাত প্ৰতিষ্ঠা কৰা হৈছে। এতিয়া আমি বৈকুণ্ঠলৈ আহিম। বৈকুণ্ঠলৈ আহোঁতেই এই অগ্নিগড়ৰ কিনাৰতে যদি বৈকুণ্ঠত প্ৰৱেশ কৰাৰ আধ্যাত্মিকতা, সাত্বিকতাকণ যদি নাথাকে, যেনেকুৱাই ভাৱৰীয়া নহওক, অগ্নিগড়ৰ এইপাৰে মোৰ নাম প্ৰজ্ঞান, মই প্ৰজ্ঞান। অগ্নিগড় পাৰ হ'লেহে মই হিৰণ্যকশিপু। 7 ফুট আঁতৰৰ পৰাতো মই হিৰণ্যকশিপু নহয়। ইয়াৰ পৰাই ৰূপটো ধৰি ল'লে, ইয়াৰ পৰাই ৰূপটো ধৰি লৈ ইয়াত ভৰিটো এনেকৈ থৈ দিলেই তেওঁ ভাৱৰীয়া নহয়, হয়নে? আৰ কাপোৰ আঁতৰিল, আৰ কাপোৰ আঁতৰাৰ লগে লগে এই খলাভাগ তেওঁ ছেদন কৰিলে। ইয়াৰলৈকে মই প্ৰজ্ঞান, ইয়াৰ পাছত হয়তো মই ভগৱানো হ'ব পাৰোঁ, এইখনৰ পাছত হয়তো মই ৰাক্ষসো হ'ব পাৰোঁ। মোৰ যিটো চৰিত্ৰ এই আৰ কাপোৰ ভাগৰ অগ্নিগড়ৰ পাছৰ পৰা মোৰ চৰিত্ৰ, এইখিনিলৈকে মই আধ্যাত্মিক চেতনা, এইখিনিলৈকে আধ্যাত্মিক চেতনা। এই আধ্যাত্মিক চেতনা শেষ কৰি, আধ্যাত্মিক চেতনা মোৰ সমস্ত প্ৰভু ভগৱন্তক অৰ্পণ কৰি যেতিয়া মই সমভৰিৰে খোজটো দিম, তাৰ পাছতহে আমাৰ বিচাৰকৰ মূল্যায়নত কলম পৰে। এই আগত যে দপদপাই থাকে তাত আমাৰ কলম নপৰে। এতিয়া মই এটা কথা অতি আচৰিত, প্ৰত্যেকজন কৌশলীক, প্ৰত্যেকজন শিশুক পৰিচালকসকলে এটা কথা সদায় জনাই থাকিব। মই নাট্যদলসমূহৰ পৰিচালকক কৈছোঁ, পৰিচালকসকলক, এই আধ্যাত্মিক চেতনাটো সদায় জাগ্ৰত কৰি ৰাখিব।
আজি নৱবিধা ভকতিৰ বন্তিৰ তলৰ পৰা যাতে এই 7 ফুট আঁতৰৰ পৰাই যাতে কক্ষিপু হৈ নাহে ইয়াৰ আহি পালে প্ৰণাম কৰক আৰ কাপোৰ আতহিল দৰকাৰ নাই বিচাৰকে ভুল নধৰে বোলে এইজন কক্ষিপু হৈ পেলাই দেখোন প্ৰথম আহিয়ে সেৱা এটা কৰি আমি ভুল নধৰো সেৱা কৰিবলৈও কোৱা নাই অন্তত আধ্যাত্মিক চেতনাটো জাগ্ৰত কৰিবলৈ কৈছো যেতিয়া এই স্থানগণ পাৰ হ'ব সমহস্তে স্থিতি লোৱাৰ পাছত সমভৰিৰে তেতিয়াহে জানিম তেওঁ হিৰণ্যকশিপু নে তেওঁ ভগৱান নে তেওঁ নাৰদ নে তেওঁ কোনবা ৰাণী নে তেওঁ কোনবা নাৰী নে আমি তাৰ পাছতহে চাম তাৰ আগৰখিনিত কিন্তু অগ্নিগড় ভাগত সাত্বিকতা নোহোৱাকৈ প্ৰত্যেকটো চৰিত্ৰ যে এনেকৈ আহি সোমাই নেভাবিব ডাঙৰ মাৰ্কিং এটা পালে বুলি এটা বিগ জিৰ' এটা ডাঙৰ শূন্য ইয়াৰ পিছতে আহিছোঁ গায়ন বায়নত কি কৰে প্ৰথম গায়নজনে ইমান মানুহতে নিশ্চয় গায় কাৰণ মই আমাৰ প্ৰণৱদাক কৈছিলোঁ যে প্ৰণৱদা মই এইখন আসনত বহোঁ নেকি প্ৰতিছে মোক তেখেতে ক'লে নহয় ইয়াত মই বহিম তুমি সেই সিফালে যোৱা মই মনতে ভাবিছোঁ তাৰ পৰা আৰ কাপোৰখনৰ পিছ চাইডটো কেতিয়াও নেদেখি তাৰপৰা তথাপি মই পিছদিনা আকৌ কৈছোঁ ছাৰক মই কৈছোঁ যে আপুনি এটা কাম কৰিবচোন এই মোৰ ফালৰ পৰা নেদেখি আপুনি ইয়াৰ পৰা চাই থাকিবচোন এই যে যেতিয়া আমি গুৰু স্মৰণ কৰোঁ দোহাৰৰ গায়ন বায়নৰ দলটোৱে যেতিয়া আমি প্ৰথমে শংকৰদেৱ গুৰুজনক ভাবি লওঁ আপোনালোকে অশান্তি পাইছে নেকি আকৌ বহুত সময় বকি আছে বুলি কাৰণ কথা কমেই আজি ক'বলৈকে আছোৱেই আজি গতিকে ক'বই লাগিব ইমান দিনে কি পালোঁ কি নাই সুধিছে নহয় উদ্যোক্তা মণ্ডলীয়ে ইমান দিনে কি পালোঁ কি নাই হয়নে নহয় গতিকে ইমান দিনে কি পালোঁ কি নাই তাক ক'বই লাগিব গতিকে অসন্তোষ কোনেও নকৰিব মই তেতিয়া আমাৰ প্ৰণৱদাক কৈছোঁ যে আপুনি এটা কাম কৰকচোন আপুনি এইফালে প্ৰত্যেক দিনৰ ভিডিঅ' এটা ক্লিক কৰি ৰাখিবচোন এই বায়নবিলাকে কি কৰে জানেনে গায়নবিলাকে সকলোৱে নকৰে কিঞ্চিতে কৰে কি কৰে ইমান মানুহতে নিশ্চয় গায়নজন থাকি পেলাই ইমান মানুহতে গায় প্ৰভু গুৰুৰু গুৰু পৰম গুৰু শংকৰদেৱক ইমানতে ধ্যান কৰে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম বহুত আধ্যাত্মিক মনচেতনাৰে গুৰুজনক ভাবি থাকে পিছত থকা কিজনে কি কৰে জানে নে নাজানে পিছত থকা কিজনে কৰে কথাটো বুজি পাইছেনে অৰ্থাৎ যিটো চেতনা গুৰুৰ প্ৰতি ভকতিৰ যিটো চেতনা পিছৰ সকলৰ নেথাকে তেওঁলোকে মনতে ভাবে এই প্ৰথম গাই থকাটোৱে গালেই হ'ল আৰু আমাৰ একো নাই কিয় গুৰুজনক ভাবিছোঁ মই বিচাৰকৰ আসনত বহি থাকোঁতেও কৃষ্ণ শংকৰ গুৰু হৰি ৰাম বুলি কোৱা মাত্ৰকে এবাৰ নিশ্চয় দৰ্শকসকলে নিশ্চয় দেখিছে পাৰিষদ বৰগৈ মই এবাৰ হ'লেও কৃষ্ণ প্ৰভু কৃষ্ণ এবাৰ হ'লেও মই বিচাৰকৰ আসনৰ পৰাও বহু ভগৱন্তক ভাবিছোঁ বা শংকৰদেৱক ভাবিছোঁ কিন্তু তেওঁলোকে প্ৰতিযোগিতা কৰিবলৈ আহিও পোকৰটো খজুৱাই আছে হয়নে নহয় কথাটো শুনিবলৈ বেয়া কিন্তু সত্য কথা আচলতে আধ্যাত্মিক চেতনা আমি গুৰুজনক প্ৰথম তেনেকৈ ভাবিব লাগিব তাৰপিছত আমি সোমাই আহিলোঁ সোমাই অহাৰ পিছত গায়ন বায়নৰ খলালৈ বেছিকৈ নাযাওঁ গায়ন বায়নৰ খলালৈ এটা কথাই কওঁ গায়ন বায়নৰ কি হয় কোনোবা এখন চাহিনী দেখিব বজাই থাকে বৰপেটীয়া থোলত হয়নে বহা চাহিনী এখন বজাই থাকে বৰপেটীয়া থোলত তাৰপিছত দেখিব গুৰু ধেমালিখন তেওঁলোকৰ কমলাবৰীয়া অকণমান সময়ৰ পিছত দেখিব আকৌ ঘোষা চাহিনীখন আহিব বত্ৰদুৱাৰৰ পৰা তাৰ অকণমান দেৰি পিছত দেখিব বেলেগ অৰ্থাৎ কি আমি যদি থোল ব্যৱহাৰ কৰোঁ আমি এটি থোলতে সম্পূৰ্ণ কৰিব লাগে গীত গাই থাকোঁতেও মই দেখিছোঁ যদি ঘাট বজাই কমলাবৰীয়া গামান বজাই যদি বৰপেটীয়া গীত অংশ আকৌ কেতিয়াবা বৰদোৱা থোলৰো সোমায় কেতিয়াবা কমলাবৰীয়াও সোমায় হয়নে নহয় আমি যিকোনো এটা থোলে ব্যৱহাৰ কৰিব লাগে আমি যদি আজি কমলাবৰীয়া থোলত কিবা এটা বজাইছোঁ আমি গীতটো কমলাবৰীয়া থোলৰ মতে প্ৰকাশ কৰোঁ হয়নে নহয় হয়নে নহয় বিতুপন হাঁহি আছে এই কথাবিলাক হোৱাৰ মাত্ৰকে আমি এইকাৰণে হাঁহি দিছোঁ বিচাৰককেইজনে এনেকুৱা বাইচান্সলি খুব অসাৱধানভাৱে কৰা অকস্মাত ভুলটোত আমাৰ কি হয় আমি এই তিনিটা মিলি পেলাই আমি ইটোৱে সিটো চকুলৈ চাওঁ এইটো কি হ'লে সেইকাৰণে হাঁহি দিছে বোলে হয় এইটো কথাটো যায় কি নহওক তাৰপিছতে গায়ন বায়নৰ কথা আৰু গায়ন বায়নৰ বিষয়ে মোৰ ক'ব লগা এটা কথাই আছে গায়ন বায়ন যোৱা সময় আহে কোনেও অসন্তোষ নকৰিব আজি অকণমান সময় ল'বই লাগিব কাৰণ মই গায়ন বায়নৰ পৰা সূত্ৰধাৰী নৃত্যৰ পৰা দোহাৰ অংশত অৱস্থান গ্ৰহণ কৰাৰ পৰা শেষৰ খৰমান নৃত্যলৈকে মোৰ ক'ব লগা আছে কোনোবাই বেয়া পাইছে নেকি আকৌ
অসন্তোষ পাইছে নেকি? নেপাব দেই। গায়ন বায়নৰ দলটি সোমাই আহে, ক'বলৈ অন্য একো নাই। কোনোবা এজনৰ যদি খোল ভাগত দেখিব বগা ৰছী, কোনোবা এজনৰ দেখিব বৰতি এডালহে লাগি আছে, তাৰপৰা কোনোবা এজন দেখিব নীলা ৰছী এডাল লাগি, অৰ্থাৎ দলীয় ঐক্য, যিটো আমাৰ দলীয় একতা, এইটো নাথাকে। আৰু সকলোতকৈ ভয়ংকৰ কথাটো হ'ল বায়ন কৰিবলৈ আহে নিজৰ খোল ভাগ, খোলৰ ইতিবৃত্তটোৱে যেন নাজানে তেনেকুৱা লাগিছে। ওখালমৰা হন্তে মুচিয়াৰ অনাইলা, আগে থাকি ভালো মতে গুৰু খোলক চুৱাইলা। শালমৰাৰ পৰা মুচিয়াৰসকলক আনিছিল, আগত থাকি নিজে গুৰুদেৱে খোল বজাইছিল। খোল বজাওঁতে কি কৰিছিল? কৰকৰা ভাত লোহাৰ গুৰি মিশ্ৰ কৰি, কৰকৰা ভাত লোহাৰ গুৰি মিশ্ৰ কৰি শংকৰে দিয়াইলা ঘূণ, খোলে সুৰ ধৰি, খোলত সুৰ ধৰি ধৰি ঘূণ দিয়ালে। এতিয়া দেখোঁ খোলৰ তালিবিলাক মোৰ মুখমণ্ডললৈ যদি চাই, সৰহ সংখ্যক খোলৰ তালি কেনেকৈ আহিছে জানে নাই? খোলৰ তালিবিলাক এনেকুৱা। তাৰমানে কাৰোবাৰ যদি ঘূণ আছে, কাৰোবাৰ নাই, কাৰোবাৰ বগা বগাকৈ কিবা কিবি ওলাই আছে। অৰ্থাৎ প্ৰতিযোগিতামূলকভাৱে আহিছা, তোমাৰ নিজৰ খোল ভাগ ৰূপায়ণ কৰি আনিব পৰাৰ শক্তিকণৰো তুমি কালি বৰ্তমান যুগত এভাগ খোল ঘূণাবলৈ 600 টকা লাগে। ঠিক আছে, তোমাৰ নাই কিয়? তেন্তে তোমালোকে নাট্য দলটি, যিটো নাট্য দল আহিছে তেওঁলোকৰ ছেক্ৰেটাৰীক, সম্পাদকক কিয় অৱগত নকৰিলা যে মোৰ খোলটো ঘূণাবলৈ পইচা নাই দেই, খোলটো ঘূণাই দিয়ক? আচল কথা, খোল ঘূণাবলৈ সকলোৰে মণি বেগত মছলা আছে, নাই কি জানে? সময় নাই। প্ৰতিযোগিতাহে কৰিম আৰু হ'ব দে। কথাটো বুজিছেনে ছাৰ? প্ৰতিযোগিতাহে কৰিম আৰু হ'ব দে, আমুকত প্ৰতিযোগিতা কৰিবলৈহে যাম, হ'ব দে হ'ব দে, হয় চলি যাব দে, এই বিচাৰকে নেদেখে এইটো দে, হয়নে নহয়? তাতে আকৌ কণ কণ মইনাহঁতৰ ভাওনা, তাতে আকৌ প্ৰতিযোগিতা কৰিবলৈ হ'লে ডিমাণ্ড কৰে গায়ন বায়নসকলে ইমান। কথাটো বুজিছেনে? মানে মই সকলো গায়ন বায়নৰ দলক কোৱা নাই, কিন্তু সৰহ সংখ্যকক কৈছোঁ। এই ভুলটো সৰহ সংখ্যকৰ হৈছে। অৰ্থাৎ তুমি আৰু বিশেষকৈ শংকৰদেৱ গুৰুজনাক ধন্যবাদ দিব লাগিব। শংকৰদেৱ গুৰুজনে নিশ্চয় ভাবিছিল যে ইমান চনত আমুকত নিবনুৱা সমস্যাৰ সৃষ্টি হ'ব অসমত, গতিকে কিজান নাট ভাওনাৰ জগতখনৰ পৰাই কিজান যুৱকসকল স্বাৱলম্বী হ'ব পাৰে, হয়নে? সেই কথাটো নিশ্চয় তেতিয়াই নিশ্চয় মনত ভাবিছিল। আৰু সেইকাৰণে এটা কথাৰ বাবে উঠি অহা যুৱ প্ৰজন্মই, মই যুৱকসকলৰ কাৰণে দি হাত চাপৰি কামনা কৰিছোঁ, মাতৃভাষা নাট ভাওনাক আদৰি লৈ ভালে সংখ্যক যুৱক বৰ্তমান স্বাৱলম্বী হৈ আছে। গতিকে আমি নিজে স্বাৱলম্বী হ'ব পাৰিছোঁ ভাওনাৰ মজিয়াতে। আজি মোৰ ঘৰত মই অন্ততঃ পিঁয়াজ এটা খুৱাব পাৰিছোঁ। আজি মোৰ ঘৰত যদি ৰুটি এটা নাই, ভাওনা জগতখনৰ পৰাই মই ৰুটি এটা দিব পাৰিছোঁ, হয়নে নহয়? গতিকে আমি প্ৰথমতে ভাওনাক ধন্যবাদ দিব লাগিব। আৰু সেই ভাওনাক আমি ধন্যবাদ দিবলৈ হ'লে সেই ভাওনাৰ যাৱতীয় সামগ্ৰীসমূহ আমি নিজে পৰিপূৰ্ণ কৰিব লাগিব নে নালাগে বিতুপন? লাগিব, হয়নে? গতিকে এই কামখিনি নকৰিব। তাৰপিছত গায়ন বায়ন গালে, সকলো ঠিকে আছিলে। গায়ন বায়ন গৈ পেলাই গায়ন বায়ন ইয়াৰ পৰা আহিলে। ইয়াৰ পৰা অহাৰ পাছত গায়ন বায়নসকলে এটা কথা সদায় লক্ষ্য কৰিব লাগে, কি? নাচি নাচি আহিল ইয়াত ঘাট বজাই ইয়াত বহিলে। কিছুৱে ধলনা বজাইছে, কিছুৱে নাই বজা, তাত আমাৰ ক'বলগীয়া একো নাই। কোনোবাই ধলনা বজাইছে, কোনোবাই নাই বজোৱা, ক'বলগীয়া একো নাই। ইয়াত আহি আসনত যেতিয়া বহে, তোলনি বিয়া খাবলৈতো অহা নাই ন? তোলনি বিয়া খাবলৈ আহিছোঁ নেকি? আমিতোতো 7টা বৰ্ষবাহৰ মূল্য, 7টি বৰ্ষবাহৰ মূল্য এভাগ নাট ভাওনা পৰিৱেশন কৰিবলৈ আহিছোঁ, আমি চৰ্চা কৰিবলৈ আহিছোঁ। আমিতো তোলনি বিয়া খাবলৈ অহা নাই। মই কণ কণ মইনাকেইটা যে আহিছিল, এই কণ কণ মইনাকেইটা বহুত ভাল, বহুত ভদ্ৰ। আৰু যে মই কৈছিলোঁ নাট্যদলটো বহুত ভাল। বাকীখিনি নাট্যদলে কি কৰিছে? সকলোৱে কৰা নাই, কিঞ্চিতে কৰিছে, সকলোৱে কৰা নাই। কি কৰিছে? আহিছে, আসন ভাগ পাইছে, কৃষ্ণ কৃষ্ণ হৈ গ'ল আৰু এনেকৈ দিলে বহি। কথাটো হৈছে কি, তেওঁ যিটো আধ্যাত্মিক মনোচেতনা, এই চেতনাটো জাগ্ৰত হোৱা নাই। আমাৰ নামাচাৰ্য এজন, নামতী এজন যেতিয়া আসনত বহে, কেনেকৈ বহে? সেৱা এভাগ কৰে, আজ্ঞা পৰ ভক্তি, আজ্ঞা নহ'লে কাহাৰ শক্তি। আপোনাক হ'ব আজ্ঞালৈ, ঠিক আছে, তোমালোকে আশীৰ্বাদ দীঘলীয়া আশীৰ্বাদ দিবই নালাগে, কাৰণ সময়ৰ এটা মাধ্যম আছে। প্ৰতিযোগিতা ভাওনাত 4 ঘণ্টা এটা সময় দিয়া হৈছে, তাৰ মাজত তোমালোকে কৰিব লাগিব। আশীৰ্বাদ ল'বলৈ দৰকাৰ নাই, অন্ততঃ শিৰ নত কৰিবলৈতো শিকিব লাগে। লাগেনে নালাগে? লাগে ছাৰ, লাগে নে নালাগে? সকলোকে লাগে নে নালাগে? 7টি বৰসবাহৰ মূল্য এভাগ ভাওনা কৰিবা, আহিলা তুমি, আহি পেলাই চিধাই থেপেককৈ তোলনি বিয়াত বহি দিলা, ৰুচি পুৰি 2টা খাবলৈহে যেন আহিছে।
তেনেকুৱাও কিছুমান দলীয় কৰ্মীক লাগিছে গায়ন বায়নৰ অংশক বাদ দিছোঁ মোৰ কথাবিলাক বেয়া লাগিছে নি যদি ভাল লাগিছে হাত চাপৰি থাকিলে পোৱা নাই ইমান সময় মই তাকে ভাবি আছোঁ বা যায় কি নহয় ইয়াৰ পিছতে মই আহিছোঁ সূত্ৰ নাট্যলৈ এই ভাওনাৰ দ্বিতীয় ৰস সূত্ৰ নাট্যগণে ৰসী কৰ মনোহৰে সূত্ৰ নৃত্যত দেখিছোঁ প্ৰথম আমি লক্ষ্য কৰোঁ কি জানেনে প্ৰথম পাকটোলৈ চাওঁ ইয়াৰ পাকটো কেনেকুৱা তাৰপিছত আমি 29যোৰ চাওঁনে 29যোৰ চাওঁ তা 29 মানে কাণত যে পৰিধান কৰি আছে তাৰপিছতে দেখোঁ কিছুমান সূত্ৰই কুণ্ডলো পিন্ধে হয়নে কৰ্ণত কুণ্ডল তনুমাতে অৰ্থাৎ ভগৱন্তই বিনা কুণ্ডলেও কিছুমান সূত্ৰই পৰিৱেশন কৰে আকৌ কিছুমান সূত্ৰক আমি লক্ষ্য কৰোঁ ভকত হিচাপে সূত্ৰ এজন ভকত সূত্ৰ হৈছে এজন ভকত আৰু মূল নাটভাগৰ পৰিচালক সম্পূৰ্ণ পৰিচালকৰ দায়িত্বটো কাৰণ প্ৰত্যেকটো পেজত লিখা আছে সূত্ৰ আমুক ইতিমধ্যে আমুকৰ পৰা আমুকলৈ প্ৰৱেশ আমুকে ইতিমধ্যে আমুক তালৈ গমন সূত্ৰবিলাকত সম্পূৰ্ণ লিখা থাকে অৰ্থাৎ কি সেই সূত্ৰ তথ্যটোৱে হৈছে পৰিচালক গতিকে তেওঁ নিজকে ভকত হিচাপে সাজি আহোঁতে ইয়াত কিছুমান এনেকুৱা সূত্ৰও দেখিছোঁ এই ঘেৰিটো পিন্ধিছে তলত দেখিছোঁ চুইচ পেন লক্ষ্য কৰিলানে তলতে আমি যে ৰাতি ঠাণ্ডা দিনৰ খোঁতে পিন্ধো বগা যে চেপা মাৰি ধৰি থাকে তলত দেখিছোঁ চুইচ পেন আৰু কিছুমান দেখো ভৰিত দেখিব ক'লা সূতা হাতত এইকণতে দেখিব ক'লা সেইখিনি বাদ দিছোঁ বাৰু ক'লা সূতা বগা সূতাখিনি বাদ দিছোঁ কিন্তু অত্যন্ত মই চুইচ পেনটোও বাদ দিলোঁ বাৰু পিন্ধিলি তই এইটো অপৰাধ কৰিলে সেইটো ডাঙৰ তই শূন্য এটা পালি তোৰ সেইটোতো ক'বলগীয়া একো নাই তেওঁ মোক সেইটো ক'বলগীয়া একো নাই ডাঙৰ শূন্য এটা মোৰ পৰা পালেই চুইচ পেনটো দেখাৰ লগে লগে সেইখিনি ক'বলগীয়া একো নাই অন্তত মহাপুৰুষীয়া নাটভাগ মণিকূটৰ পৰা যেতিয়া আমি প্ৰতিযোগিতাৰ খলালৈ সপ্ত বৈকুণ্ঠলৈ লৈ আহোঁ তেতিয়াওতো আধ্যাত্মিকতা এটা লাগে নে নালাগে লাগে হয়নে তেতিয়াও নাটভাগ দেখিব তেতিয়াও নাটভাগ এনেকৈ অনা সূত্ৰও দেখিছোঁ সেইখন যেনে এই বিয়োগৰ সৰু নেওতা কিতাপ এখনহে লৈ আহিছে হয়নে 2 বিয়োগ 1 হয়নে তেনেকুৱা যেন পুথি এখনে লৈ আহিছে অৰ্থাৎ 7টা বৰ্ষবাহৰ মূল্য নাটভাগ আনি প্ৰতিষ্ঠা কৰোঁতে যিটো সাত্বিকতা লাগে এই সাত্বিকতাটো কিন্তু কিছু কিছু সূত্ৰৰ ক্ষেত্ৰত পোৱা নাই সকলো সূত্ৰৰ কথা কোৱা নাই দেই কিছু সূত্ৰ বহুত ভাল হৈছে এজন সূত্ৰ ভাল হৈছে মই চাই আছোঁ তেওঁ আহিছিল কোনোবা এখন এটা পাণ্ডুলিপিত আহিছিল কথাটো হৈছে কি সূত্ৰ নৃত্যৰ এটি কাহিনী সম্পূৰ্ণ কাহিনী এটি সূত্ৰ নৃত্য সকলোকে অৱগত কৰে প্ৰথমেই ভতিমাত এই কাহিনীটো অৱগত কৰোঁতে দেখিছোঁ অৰ্থাৎ ভতিমা আমি যে কওঁ অৰ্থ ভতিমা আৰু সকলোতকৈ ডাঙৰ কথা ইমান দিন ইয়াত ভাওনা প্ৰতিযোগিতা হ'ল মই এজন সূত্ৰৰ দাঁত দুপাৰি নেদেখিলোঁ কিয় নেদেখিলোঁ জানেনে আপোনালোকে মনতে ভাবিছে চবৰে দেখোন দাঁত আছিল এই প্ৰজ্ঞানেনো আকৌ দাঁত কিয় নেদেখিল সকলোতো দাঁত আছে হাঁহিছে ধুনীয়াকৈ দাঁত ওলাইছে কিন্তু মই কৈছোঁ মই কাৰো দাঁত নেদেখিলোঁৱে কিয় জানেনে নান্দী গীত গাইছে নান্দী গীতৰ অন্তত প্ৰকাশ কৰিছে কি বুলি প্ৰকাশ কৰিব লাগে নন্দ্যন্তে নান্দী গীত যুগ অন্ত নান্দী গীতৰ অন্তে নান্দী গীতৰ শেষত নান্দী যুগ অন্ত নন্দ্যন্ত প্ৰত্যেকজন সূত্ৰৰ উচ্চাৰণত মানে গায়নসকলৰ উচ্চাৰণত দেখিছোঁ নাই দন্তে সূত্ৰ ধাৰণত নাই মানে নাই দন্ত মানে দাঁত গতিকে দাঁত নাইকিয়া সূত্ৰ হয়নে নহয় নন্দ্যন্ত শব্দটো প্ৰকাশ কৰোঁতে নাই দন্তে প্ৰত্যেকটো নাট্য দল এটি নাট্য দলেও তাক শুদ্ধ নকৰিলে অতি আচৰিত প্ৰনাউন্সিয়েশ্যনত অতি আচৰিত দেৱতা শব্দটো দেৱতা বুলি ক'ব হয়নে এনেকুৱা ধৰণৰ ৱাব্য ক'ত ব্যৱহাৰ হয় হয়নে আমি জ্যোতিষ চিহ্নৰ পৰা কমালৈকে চাব লাগিব ন ক'ত কোনটো শব্দ কি ধৰণেৰে আমি ব্যাখ্যা আগবঢ়াব লাগিব প্ৰত্যেকজন সূত্ৰই কিন্তু এইটো ভবাটো অতি বাধ্যতামূলক হৈ পৰিছে প্ৰথম মনতে আহি ভাবিছিলোঁ সকলো কণ কণ মইনা অলপ ঢিলাকৈ চাওঁ পিছত দেখিলোঁ ইটোতকৈ সিটো চৰা হয়নে ছাৰ হয়নে প্ৰথম মনতে ভাবিছিলোঁ চব কণ মইনা আহিব যা অকণমান ভুল এটা কৰিলে আৰু ঢিলাকৈ থৈ দিওঁ তাৰপিছত দেখিছোঁ সৰ্বনা ঢিলা কাকো কৰিব নোৱাৰি দেখোন মানে গোটেইকেইটা টিঙিৰ তোলা হৈ আহিছে গতিকে অকণমান টানকৈ চাবলগীয়া হ'ল গতিকে কণ মইনাহঁতে অপৰাধসমূহ মাৰ্জনা কৰিব জয়তে ক্ষমা বিচাৰিছোঁ ইয়াৰ পিছতে মই সূত্ৰনাট্যৰ কথা ক'লোঁ তাৰপিছতে আহিলোঁ ভগৱান চৰিত্ৰসমূহ
খুব বেছি দুজন বা এজন মানৰ অকমান ভগৱান যেন লগা হৈছে তাৰ বাহিৰে ভগৱান চৰিত্ৰসমূহ দোষটো কিন্তু কণকণ মইনাৰ নাই দোষটো পৰিচালকসকলৰ দোষ কোনোবা এজন ভগৱান দেখিব ইমান সুন্দৰ ৰূপসজ্জা আহাৰ্য অভিনয় ইমান সুন্দৰ আহি স্থিতিলৈ খুব সৰ্বাংগ সুন্দৰ তাৰপৰা ভুলকে পিনিয়াই নিজৰ মালা দালে সত্যৰ প্ৰতীক শুভ্ৰৰ প্ৰতীক বগা ৰংটোকে কেতিয়াবা মালাত নেদেখে হয়নে নহয় কথাটো তাৰপিছত আকৌ কেতিয়াবা নেদেখি কৌস্তৱ মণিটোৱেই নাই কোনোবা এজনৰ হয়নে বৰ বেয়া কথা এই কথাসমূহ চকু দিব লাগে কোনে পৰিচালকসকলে চকু দিব লাগে পৰিচালকসকলে নাট্য দলটোক লৈ আহোঁতে এই অগ্নিগড়ৰ পৰা কমেও সেই সিমানমান দূৰতে এবাৰ তেওঁক পৰিচৰ্যা কৰক এবাৰ দৃষ্টি নিক্ষেপ কৰক তই আমুক চৰিত্ৰ কৰিবলৈ গৈছ ভাইটি তোৰ এইটো আমুক চাওঁ বছ পৰিচালকজনে কিবা এটা ৰায়দান দিয়ক তাত এতিয়া পৰিচালকৰ মই ভূমিকাই নেদেখিলোঁ আজি ইমান দিন কিন্তু বিচাৰ কৰা আসনত বহিলোঁ প্ৰথম শ্ৰেষ্ঠ নাট্য দলটোৰ পৰিচালকজনে পৰিচালক পাইছে হয় কিন্তু ভূমিকা কম ভূমিকা নাই হয়নে পৰিচালকৰ যিটো ভূমিকা পৰিচালকে গ্ৰহণ কৰিব লাগে সেইটো কিন্তু এতিয়ালৈকে এজন পৰিচালকৰো পোৱা নাই পৰিচালকজনে যিখিনি কৰিব লাগে নাই পোৱা ভগৱান চৰিত্ৰ আহিল ঠিকে আছে আহি পেলাই ইমানতে কেইজনমান ভগৱানে প্ৰৱেশ শেষ কৰে দেখিবলৈ ধুনীয়া লাগে ৰাইজ সকলোৱে তেওঁ প্ৰস্থান কৰি যাওঁতে হাত চাপৰি মাৰে ৰাইজে যেতিয়া সকলোৱে হাত চাপৰি মাৰে সিমানে কিন্তু মই চিন্তা কৰি থাকোঁ কলমটো লৈ গোটেই সোপাই হাত চাপৰি বজাইছে কি কওঁ এতিয়া কথাটো বুজিছানে হাত চাপৰিটোৱে ব্যাঘাত জন্মায় আমাক এইকাৰণে ব্যাঘাত জন্মায় প্ৰৱেশ শব্দৰ অৰ্থটো হৈছে গমন কৰা আগলৈ গমন কৰিছোঁ হয়নে আমি মঞ্চখন আমি প্ৰদক্ষিণ কৰিব লাগিব আৰু ভগৱান বুলিয়েই যে পানীগাঁঠিৰ তলত অকল এনেকৈ আহিব নহয় আজি তাণ্ডৱ ভগৱান চৰিত্ৰ হৈছে ভগৱান তেওঁৰ নিত্য অংশ তাণ্ডৱ হ'ব লাগিব কাৰণ পুৰুষ গতিকে তেওঁ ভৰি পানীগাঁঠিৰ ওপৰত উঠিব লাগিব ইয়াত উঠিব লাগিব তেতিয়াহে ভগৱান কিন্তু ভগৱান হ'ল বুলিয়েই যেতিয়া এনেকৈ আহিব মই মহিলা বুলিয়ে ভাবিম কেতিয়াও মই পুৰুষ বুলি নাভাবোঁ এইটো চৰিত্ৰ মই পুৰুষ বুলি নাভাবোঁ কাৰণ তাণ্ডৱ নৃত্যৰ এক অংশও তেওঁ গালৈ অহাই নাই হয়নে চতুৰাস্ৰ এই তিনি প্ৰকাৰৰ মঞ্চ কিন্তু শংকৰদেৱ গুৰুজনাই নাই লোৱা শংকৰদেৱ গুৰুজনাই লৈছে কি মুকলি মঞ্চ কিয় লৈছে চাৰিওফালে পাৰিষদ বৰ্গ থাকিব আপোনালোকক পাৰিষদ বুলি এইকাৰণেই কৈছোঁ এই ভাগ হৈছে সপ্ত বৈকুণ্ঠ ক্ষেত্ৰ গায়ন বায়নে সপ্ত বৈকুণ্ঠত পৰিণত কৰিলে গতিকে বৈকুণ্ঠৰ কাষত যিমান ব্যক্তি উপস্থিত থাকে তেওঁলোক বৈকুণ্ঠৰ কাষত সদায় পাৰিষদ থাকে গতিকে এইখিনি হৈছে সপ্ত বৈকুণ্ঠৰ কাষত থকা আপোনালোক হৈছে পাৰিষদ হয়নে গতিকে পাৰিষদ বৰ্গ চাৰিওফালে থাকিব হয়নে ইয়াক কোৱা হয় মুকলি মঞ্চ এইফালেও পাৰিষদ আছে এইফালেও পাৰিষদ আছে হয়নে এইফালেও পাৰিষদ আছে চাৰিওফালে পাৰিষদ আছে ইয়াৰ মাজত আমি আমাৰ অভিনয় দাঙি ধৰিব লাগিব গতিকে পদক্ষিণ নহ'লে সভাত প্ৰৱেশ কৰোঁতে যদি পদক্ষিণ নহয় ই জানিব প্ৰথম প্ৰৱেশতেই তেওঁৰ এটা ডাঙৰ বিগ জিৰ' এটা ডাঙৰ জিৰ' তাৰপিছত মই আহিছোঁ ভগৱান চৰিত্ৰৰ বিষয়ে ক'লোঁ অভিনেতাৰ বিষয়ে এটা কথাই কওঁ আমি চাৰিজন বিচাৰক লগত প্ৰত্যেকটো নাট্য দলৰ পৰিচালক আৰু প্ৰত্যেকজন কলা কৌশলী আৰু এই কমিটি যিখন উদ্যোক্তা মণ্ডলীয়ে আপোনাসবক মাটি প্ৰাৰ্থী আনি চৰণত সেৱা মুখত গোৱা নিবেদন কৰি এনেকুৱা ব্যয়বহুল অনুষ্ঠানটো পাতিছে আমি প্ৰত্যেকজন কোন বাৰু আমি প্ৰত্যেকজন হৈছোঁ শংকৰদেৱ গুৰুজনাৰ নাট ভাওনাৰ একোজন ছাত্ৰ আমি একোজন ছাত্ৰ হয়নে নহয় হয় আমি একোজন ছাত্ৰ আমি প্ৰত্যেকজন কেতিয়াও আমি ভবা নাই আমি বিচাৰকৰ আসনত বহি আমি কেউজনে কেতিয়াও ভবা নাই যে আমি পণ্ডিত আমিয়ে সব জানো আমাৰ মতে সব হ'ব নহয় আমিও শিকি আছোঁ হয়নে আপোনালোকক দেখি আমিও শিকি আছোঁ আপোনালোকৰ লগত যে আজি ইমান দিন আমি সময় পাৰ কৰিছোঁ এতিয়া এটা কথা ক'বই লাগিব হয়দৈত্য যে ওলাইছে সিদিনা যে মৎস্যবধৰ হয়দৈত্য অকণমানি ল'ৰা এজন ওলাল মই আজি সমূহ ৰাইজৰ আগত মই আজি মুক্ত কণ্ঠে প্ৰকাশ কৰিছোঁ মই 7টা জনম যদি নৰমনুষ্যৰ পাওঁ মই তেনেকুৱা এজন হয়দৈত্য হ'ব নোৱাৰোঁ
কথাটো বুজিছে গতিকে আমি প্ৰত্যেকজন একোজন ছাত্ৰ আমি প্ৰত্যেক ছাত্ৰৰ প্ৰথম কৰ্তব্যটো হৈছে কি ছাত্ৰানাং অধ্যয়নাং তপঃ ছাত্ৰৰ অধ্যয়নে তপস্যা আমাৰ মূল কৰ্মটো হৈছে আমি অধ্যয়ন কৰিব লাগে কিন্তু অতি দুখজনকভাৱে জনাও নাট্যদল সমূহৰ সৰহ সংখ্যক পৰিচালকৰ অধ্যয়নৰ কিন্তু অভাৱ ঘটিছে কিয় ঘটিছে মই মোৰ টোকাত ইতিমধ্যে অন্তৰ্নিহিত কৰি থৈছো মানে পৰিচালক হিচাপে আহিছে নাট্যদলতে শিকাইছে অকল ভাওনাখন জানিলো ভাওনাখনৰ বিষয়ে শিকিলো ভাওনাখনৰ বিষয়ে সকলো কৰিলো ভাওনাখনৰ প্ৰৱেশ এনেকে মাৰে আমুক তেনেকে কৰে এইখিনিকে আমি জানিলো কিন্তু নাট ভাওনা জগতখনৰ সৈতে মোৰ অধ্যয়ন পুষ্ট মই কিমান হ'ব লাগিব তাৰ কিন্তু সৰহ সংখ্যক অভাৱ ঘটিছে বৰ্তমান অসমৰ এই শিশু ভাওনাৰ প্ৰতিযোগিতাৰ ডাঙৰো যদি আছে নাজানো পৰিচালকসকলে সদায় অধ্যয়ন পুষ্টভাৱে আহিব অধ্যয়ন পুষ্ট নহ'লে অকমান বেমেজালিত পৰিব এটা দেখিছো মই ইয়াত অভিনয় কৰিছে পুৰুষ চৰিত্ৰ মই পুৰুষ চৰিত্ৰত যেহেতু আছিলো পুৰুষ চৰিত্ৰৰ অভিনয় কেই প্ৰকাৰ নাট্যদল আছে নেকি কোনোবা ইচ্ছুক নাট্যদলে যদি কোনোবা নাট্যদলৰ ইচ্ছুক পৰিচালক মহোদয়ে যদি মুখামুখিভাৱে কিবা বাৰ্তালাপ কৰিব বিচাৰে মই মঞ্চ ক্ষেত্ৰক ভাগীৰ কাষলৈ আমন্ত্ৰণ জনাইছো কোনোবা নাট্যদলৰ কোনো পৰিচালক বা বিষয়ববীয়া কৰ্মকৰ্তা বা কৌশলী যদি মুকলি মঞ্চৰ ওপৰত কিবা যদি প্ৰশ্ন সুধিব বিচাৰে আমি মঞ্চত থাকোঁতে আপোনাৰ সবক আমন্ত্ৰণ জনাইছো মই কিবা এটা কৈ আছিলো কি কৈ আছিলো অভিনয় প্ৰকাৰ অভিনয় কেই প্ৰকাৰ অভিনয়ৰ প্ৰকাৰ 4টা হয় সাত্বিক বাচিক আংগিক আহাৰ্য 4 প্ৰকাৰৰ অভিনয়ত এই 4 প্ৰকাৰ অভিনয়ৰ গুহাৰ্থটোৰ বিষয়ে আমি যদি অধ্যয়ন পুষ্ট হৈ এই গুহাৰ্থটোত যদি সমাব নোৱাৰো ইনেই মুখেৰেও অভিনয় 4 প্ৰকাৰ সাত্বিক বাচিক আংগিক আহাৰ্য কৈ থাকিলে কিবা লাভ আছে নেকি একো লাভ নাই সাত্বিক অভিনয়ৰ 8টা প্ৰকাৰ আছে বৈবৰ্ণ বেপথু অশ্ৰু বুলি কওঁতে মনত পৰিছে দেই এইটো সেইদিনা এই ছোৱালী এজনী সীতা আছিল আৰু এজনী আছিল এনেকে মই দেখুৱাইছিলো যোৱাকালি কোনোবা এগৰাকী আছিলে যোৱাকালি অশ্ৰু অভিনয় ইমান ধুনীয়া কৰিছে সাত্বিক অভিনয় এটা প্ৰকাৰত ইমান সুন্দৰকৈ পৰিছে সাত্বিক অভিনয় 8টা প্ৰকাৰ বৈবৰ্ণ বেপথু অশ্ৰু পলয় স্তম্ভ ছেদ স্বৰভংগ আৰু ৰোমাঞ্চ বৈবৰ্ণ বেপথু অশ্ৰু পলয় স্তম্ভ ছেদ স্বৰভংগ আৰু ৰোমাঞ্চ এই 8 প্ৰকাৰৰ অভিনয়ৰ মাজত তুমি অভিনেতা হিচাপে কেই প্ৰকাৰ সমাব পাৰিলা আমি সেইখিনি চাই থাকো অপৰাধ কোনেও নধৰিব ৰাইজৰ ভাল লাগে কাৰণে ৰাইজে অভিনেতাজনক হাত চাপৰি এটা বজাই দিয়ে আমাৰ বেয়া লাগিবও পাৰে কথাটো বুজি পাইছেনে ৰাইজৰ ভাল লাগে কাৰণে হাত চাপৰি এটা বজাই দিয়ে আমাৰ বেয়াও লাগিব পাৰে বৈবৰ্ণ বেপথু অশ্ৰু পলয় স্তম্ভ ছেদ স্বৰভংগ ৰোমাঞ্চ এই 8 প্ৰকাৰ অভিনয় বৰ্তমান মই কৰি দেখুৱাবলৈ প্ৰস্তুত হৈ আছো নকৰোৱে বাবে সময় যথেষ্ট হ'ব যদি কোনো নাট্যদলে কয় আপুনি যে ক'লে 8 প্ৰকাৰ অভিনয় আপুনি নিজে কৰকচোন মই এই মুহূৰ্তত প্ৰস্তুত আছো এই মুহূৰ্তত মই এই 8 প্ৰকাৰ অভিনয় সামঞ্জস্য মই প্ৰকাশ কৰি দিম মঞ্চত ইয়াৰ পিছতে আহিছে আংগিক অভিনয় মোৰ খুব ভাল লাগিল এটা চৰিত্ৰ আংগিক অভিনয়ত লক্ষ্মী মৎস্য অৱতাৰ লক্ষ্মীক মোৰ এই কাৰণে আংগিক অভিনয় আৰু বেয়া পাব নালাগে লক্ষ্মীয়ে আকৌ এইটো ঘৰতে নাভাবিব মই ইমান ভাল কৰিলো বুলি বিচাৰকে কোৱাৰ পিছতো কেলে পুৰস্কাৰ নাপালো বাকীখিনি আকৌ পণ্ড হৈছে নহয় জানো আংগিকটোহে ভাল লাগিছে আংগিকটো এইকাৰণে ভাল লাগিছে আংগিক অভিনয় প্ৰকাৰ 3টা কেইটা 3টা হৰিৰাজ মুখজ আৰু চেষ্টাকৃত এই 3 প্ৰকাৰৰ অভিনয় ঠেলিব জানিব লাগিব কিছুমান ভাওৰীয়া দেখিছো অভিনয় সকলো ভাল কৰিছে মুখজ যেতিয়া নাথাকে অভিনয়ত আপুনি কেনেকৈ তেওঁক বাৰু হাৰিলে নিব বাৰু এই আমাৰ প্ৰণৱ দা কওকচোন পাৰিব জানো নোৱাৰে হয়নে গতিকে আমি কেউটা দৃষ্টি চাবলগীয়া হয় হৰিৰস মুখজ অভিনয় যি মুখেৰে কৰে হৰিৰস মানে যি নিজৰ শৰীৰে কৰে হয়নে আমি যেতিয়া ৰুদ্ৰ অসৎ যদি কথা এষাৰ কওঁ বীৰভদ্ৰী মোৰ হেৰ
নাক্ষ হিৰণ্যাক্ষ হয়নে এই আংগিক নিজৰ এক্সপ্ৰেছনৰ চকুৰ দৃষ্টিশক্তিৰ ফালৰ পৰা সম্পূৰ্ণৰূপে আংগিকতা অৱলম্বন কৰাটোৱে হৈছে শৰীৰজ অভিনয় মুখজ অভিনয় হৈছে যিটো মুখেৰে কৰে মুখেৰে কৰোঁতে মই এটা কথা অতি আচৰিত এই কথাটো কওঁনে নকওঁ এই শত্ৰুঘ্ন কথাটো কৈ দিওঁ এই নহয় মনটো বেয়া লাগি থাকিব শত্ৰুঘ্ন কথাটো যদি নকওঁ মনটো বেয়া এই লক্ষ্মণ বৰ্জন যে আহিছিল দুলীয়াজানৰ পৰা গোটেই নাট্যদলটো বন্ধ কৰি দিয়া মূল ব্যক্তিজনে হৈছে শত্ৰুঘ্ন কাকো একো কথা ক'বলৈ নিদিয়ে সীতাই যদি কয় জানা জানা ভাই লক্ষ্মণ শত্ৰুঘ্নতে ধুৱাবা সীতাৰ কথা একো নুশুনিলোঁ এটা ইমানেই অভাৰলেপিং মানে তাৰ ইমানেই অভাৰলেপিং একো এটা শব্দ কোনো ব্যক্তিক সি প্ৰকাশ কৰিবলৈ নাই দিয়া শত্ৰুঘ্নজনে কোনো ব্যক্তিক এষাৰ শব্দ ক'বলৈ দিয়া নাই মোৰ বৰ খং উঠিছিল মই এই আসনৰ পৰা মই মনতে ভাবিছোঁ হে প্ৰভু খং নামে চাণ্ডাল কি কৰোঁ ইয়াক কি কৰোঁ 35 মান পাই আছিল দেই মোৰ শাৰীত প্ৰথম 35 মান যেতিয়া পাইছিল তেতিয়া মোৰ অত্যাধিক মোৰ অকণমান ক্ৰোধজন মই ভাবিছোঁ যে ক্ৰোধ নামে চাণ্ডাল খং উঠিলে মানুহে গা ধুব লাগে কি কৰোঁ এতিয়া ইয়াক কি কৰোঁ মই শেষত উপায় এটাই পালোঁ ৰঙা পেনটো লৈ পেলাই ডাঙৰ শত্ৰুঘ্নটোত বিগ জোৰ এটা মাৰি মই ফলি কিতাপ সামৰি বহি থাকিলোঁ ইয়াতে কিয় বাধ্য কৰিলে দোষ তাৰ নাই দোষ শত্ৰুঘ্ন চৰিত্ৰৰ নাই দোষ পৰিচালকজনৰ তুমি কিয় চকু দিয়া নাই তুমি শত্ৰুঘ্ন একো আৰু কন্দাৰো কিছুমান কথা আছে আমাৰ বেপথু অভিনয় মই এতিয়া নিতু বায়েনে মোক ঘোচা মাৰি দিলে কি মই ডাইৰেক্ট ক'ম নেকি ক'ম নেকি নকওঁ কেলে মাৰিলি প্ৰথম মই অনুশোচনা কৰিম নিতুৰ নিচিনা বন্ধু এজনে মোক প্ৰহাৰ কৰিলে প্ৰথম মোৰ অনুশোচনা ক'ত আহিব তাক কয় বেপথু অভিনয় মোৰ তাৰ পাছতে অশ্ৰু আহিব প্ৰথম শত্ৰুঘ্ন অনুশোচনা একো নাই মুঠতে পোন প্ৰথমে কথাটো বুজিছেনে মানে গোটেই গোষ্ঠীটো পণ্ড কৰা ব্যক্তিজনে শত্ৰুঘ্ন চৰিত্ৰটো দেই বেয়া নাপাব দেই মই কথা পোনপটীয়া কোনোবা নাট্যদলে যদি এতিয়াও কিবা প্ৰশ্ন সুধিবলগীয়া আছে মোৰ তথ্য মই মুকলি কৰি মই পোনপটীয়া কথা কওঁ বেয়া নাপাব কোনোবাই বেয়া পাইছে নেকি নাই পোৱা তেতিয়াহ'লে হাত চাপৰি থাকিলে দিয়া নাই ইমান সময় ধন্যবাদ ইয়াৰ পিছতে মই কওঁ ৰজা হিচাপে নিজক চিনাক্তকৰণেই কৰিব পৰা নাই ৰজা খোজৰ প্ৰকাৰ আছে নহয় ৰজাৰ খোজ কেই প্ৰকাৰ ৰজা কৰা কোন আছে ইয়াত কোনোবা আছে নেকি প্ৰতিযোগী ধীৰচন্ত ধীৰপ্ৰশান্ত ধীৰললিত তিনিটা প্ৰকাৰ আছে ধীৰচন্ত ধীৰপ্ৰশান্ত ধীৰললিত ৰজাজনে নিজেই নাজানে মই কোন প্ৰকাৰৰ ৰজা ধীৰচন্তজনে যদি এই দুজনমানে ৰাউণ্ড কিকো মাৰিছে ইয়াত আহি পেলাই হয়নে নহয় গতিকে মই নিজক নিজে বিবেচনা কৰিব পাৰিব লাগিব মই কোন প্ৰকাৰত পৰিছোঁ ধীৰচন্ত নে ধীৰললিত নে ধীৰপ্ৰশান্ত হয়নে নহয় এতিয়া নাৰী কোনোবাই বেয়া পাইছে নেকি আকৌ মোৰ কথাবিলাক পোনপটীয়া নহয় বেয়াও পাব পাৰে মই পোনকৈ কওঁৱেই দেই অসন্তোষ কোনেও নকৰিব ইয়াৰ পিছত আহিছোঁ নাৰী চৰিত্ৰ আহিছোঁ নিজৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ আহোঁতে নাৰীৰ প্ৰকাৰ সম্বন্ধে আমি জানিব লাগিব নাৰীৰ তিনিটা প্ৰকাৰ আছে চিয়া মধ্যা অবিবাহিতা কেইটা তিনিটা চিয়া মধ্যা অবিবাহিতা এই তিনি প্ৰকাৰৰ নাৰীৰ খোজ কাটলৰ চাৰিটা প্ৰকাৰ আছে কেইটা চাৰিটা প্ৰকাৰ আছে হংসিনী চিত্ৰিণী পদ্মিনী হস্তিনী কি হংসিনী চিত্ৰিণী পদ্মিনী হংসিনী এতিয়া আমি কোন প্ৰকাৰৰ খোজৰ নাৰীত পৰোঁ আমি নিজেই নিজক গৱেষণা কৰিব লাগিব আমি কোন প্ৰকাৰত পৰোঁ আমি হস্তিনী নে আমি চিত্ৰিণী হয়নে আমি হস্তিনী নে আমি পদ্মিনী আমি কোন প্ৰকাৰত পৰোঁ কথাটো বুজিছেনে চাৰিটা প্ৰকাৰৰ ওপৰত বিশ্লেষণ কৰিব লাগিব তাৰ পাছত নাৰী চৰিত্ৰ ৰূপায়ণ কৰিব পৰাকৈ কণ মইনাহঁতক পৰিচালকসকলে আগবঢ়াই আনক পৰিচালকসকলৰ এইসমূহ কথা পৰিচালকসকলে নিজে দৃষ্টিগোচৰ কৰি আগবঢ়াই আনিব বুলি ভৱিষ্যতলৈ আশা কৰিছোঁ ইয়াৰ পাছতে মই গুচি আহিছোঁ
শেষলৈ আহিছোঁ সংলাপ আমি ভাবোঁ সংলাপ নহয় বচন আমি কি কওঁ বচন কোনে কি বচন মাতিলে এই বোলে তোৰ 3 কোট বচন তোৰ 4 কোট বচন আমি বচন বুলি কওঁ নাই কিয় কওঁ ই বাচিক অভিনয় আমি বচন বুলি এইকাৰণে কওঁ বচনৰ প্ৰকাৰ আছে সংলাপ আলাপ প্ৰলাপ বিলাপ প্ৰত্যেকটো কথা নাটত লিখি থোৱাই যে সংলাপ নহ'বও পাৰে কোনোবাটো আলাপ হ'ব পাৰে কোনোবাটো প্ৰলাপ হ'ব পাৰে কোনোবাটো বিলাপ হ'ব পাৰে কোনোবাটোহে সংলাপ হ'ব পাৰে গতিকে কোনটোক কি বোলে সংলাপ কোনটোক বোলে আলাপ কোনটোক বোলে প্ৰলাপ কোনটোক বোলে বিলাপ কোনটোক বোলে আমি এইখিনি দৃষ্টিভংগী আমাৰ থাকিব লাগিব ইয়াৰ পাছত আহি গৈছে ৱাচিক অভিনয় কণ্ঠ দেখিছোঁ উদত্ত কণ্ঠত বচন নুফুটা হোৱা কণ মইনাও বহুত দেখিছোঁ কণ্ঠ কেই প্ৰকাৰ ভাৱৰীয়াসকল আছে নেকি বা কোনোবা নাট্য দল কণ্ঠ কেই প্ৰকাৰ কণ্ঠ 3টা প্ৰকাৰ কেইটা প্ৰকাৰ 3টা প্ৰকাৰ কেইটা প্ৰকাৰ 3টা প্ৰকাৰ উদত্ত অনুদত্ত চৰিত উদত্ত অনুদত্ত চৰিত 3টা প্ৰকাৰৰ কণ্ঠ আছে এই 3 প্ৰকাৰৰ কণ্ঠ প্ৰকাশ কৰিবলৈ যাওঁতে দেখোঁ অনুদত্ত কণ্ঠত ঠিকেই থাকে বিতুপন চৰিত কণ্ঠটো ঠিকেই চব নাথাকে চৰিত কণ্ঠত কি কৰে কিছুমানে কান্দিবৰ সময়ত একেবাৰে ইমানেই কান্দি দিয়ে য'ৰ পৰা নিজৰ উচ্চাৰণ নুফুটা হৈ যায় ঠিক আছে এইখিনি বাৰু কণ মইনা কৰিছে কিন্তু উদত্ত কণ্ঠ প্ৰকাশ কৰিবলৈ যাওঁতে ভালে সংখ্যক কলা কৌশলীক দেখিছোঁ নিজৰ উচ্চাৰণ নুফুটা হৈ যায় উদত্ত কণ্ঠত গতিকে কথাখিনি গুৰুত্ব দিব সদৌ শেষত এষাৰ কথাই কওঁ প্ৰত্যেকজনেই হৈছে সৰু কণ মইনা এটি নাট্য দলে ইমান ধুনীয়া কৰিলে মৎস্য অৱতাৰ 4 বেদ উদ্ধাৰ প্ৰকৃততে আৰু এটা কথা কওঁ মই এই যে কণমানিজনী টিকলিজনী ওলাইছিল কি ওলাইছিল বিদুখিনি কিন্তু পাণ্ডুলিপিয়ে তেওঁক ভূমিকা যিমান দিছে তাৰ ওপৰত তেওঁ দ্বিতীয় শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী কিন্তু প্ৰকৃততে কিন্তু বিদুখিনি পাণ্ডুলিপিয়ে যদি তেওঁক আৰু বেছিকৈ যদি তেওঁক প্ৰাধান্য দিলেহেঁতেন বেষ্ট এক্টৰনি হ'লহেঁতেন ইয়াত বিদুখিনিৰ কাৰণে হাত চাপৰিটা সকলোৱে কামনা কৰিছোঁ আৰু লগতে হয় দত্ত এই টিকলাটো পোৱালি হয় দত্তৰ কাৰণে দি হাত চাপৰি সকলোৱে কামনা কৰিছোঁ তেনেকুৱাতে হয় দত্ত মোক যদি কয় তুমি কৰি দিয়া মই নোৱাৰোঁ কৰিব হয়নে গতিকে ধন্যবাদ জনাইছোঁ আৰু লগতে কৈছোঁ একেবাৰে শেষত মৎস্য অৱতাৰ নাটভাগীয়ে ইমান ধুনীয়া অভিনয় ইমান ধুনীয়াকৈ কিন্তু তেওঁলোকৰ ডাঙৰ কথাটো কি জানেনে নাট ভাওনাৰ প্ৰথম ৰসগীতাত এতিয়া দৰ্শকসকলে পাৰিষদবৰ্গই দেখি আছে সুধিব যে মৎস্য অৱতাৰ কিয়নো নাহিল হয়নে আৰু যোৱাকালি ধ্ৰুৱ চৰিত্ৰ ভাল হৈছিলে ধ্ৰুৱ চৰিত্ৰ কিয় নাহিল মই কৈ দিছোঁ শুনক ধ্ৰুৱ চৰিত্ৰ কি কৰিলে এই মৰি আছিল কণমানি এটা উত্তম কুমাৰ ইতিমধ্যে তেওঁ মৃত্যু তেওঁ পাহৰি থাকিলে যে এইকণত মই উঠি যাব নালাগে দিলে উঠি বহি যেতিয়াই এই চিত্তিনী চৰিত্ৰটা সোমালে কি নামটো সুৰুচি যেতিয়া চিত্তিনী চৰিত্ৰটো সোমাই দিয়াৰ পিছত দেখিলে চিত্তিনী আহিলে আকৌ পৰি দিলে মৃত ব্যক্তি এজনে তেনেকুৱা কৰাৰ কাৰণে নাট্য দলটোক আমি সম্পূৰ্ণ মুখ্য পৰ্যায়লৈ আনিব নোৱাৰিলোঁ তাৰ বাবে আমি কেউজন বিচাৰকে নাট্য দলটোৰ ওচৰত ক্ষমা বিচাৰিছোঁ কাৰণ ইমান এটা ডাঙৰ ভুলৰ পিছত আমি কেতিয়াও তেওঁলোকক মুখ্য আসনলৈ আনিব নোৱাৰোঁ ইয়াৰ পিছতে মই কৈছিলোঁ মৎস্য অৱতাৰৰ কথা মৎস্য অৱতাৰত কি হৈছে ইমান এখন সুন্দৰ ভাওনা কৰিছে মৎস্য অৱতাৰ প্ৰত্যেকজনে ভাল কৰিছে তেওঁলোকৰ সাংগঠনিক দিশটো বেয়া এইকাৰণে কৈছোঁ সাংগঠনিক দিশ বেয়া তেওঁলোকৰ চৰিত্ৰবিলাকৰ ওখৰ চাপৰ ওখৰ বয়স অনুপাত এইবিলাক মিলোৱাত কিছু সাংগঠনিক দিশত অকণমান চাব লগা আছে আৰু সকলোতকৈ তেওঁলোকৰ